نورت كل زهرة في رواب الفداء نحمده ونصلي على رسوله الكريم أما بعد বহুত ভাই বন্ধুক দেখা যায় সকলো সময়তে হাঁহি ঠাট্টা ধেমালি ইত্যাদি লৈ ব্যস্ত হৈ থাকে। সহপাঠী বন্ধু বান্ধৱ ওচৰ চুবুৰীয়া কোনেও তেওঁলোকৰ হাতৰ পৰা এৰা নাখায়। বেলেগৰ দুখ ত্ৰুটি গণি গণি তেওঁলোকে হিচাপ কৰি ৰাখে। সুযোগ পালে সেইবিলাক মানুহৰ ওচৰত সিহঁতক লৈ ধেমালি ঠাট্টা অপমান ইত্যাদি কৰে। হে প্ৰিয় ভাই, আপুনি জানেনে আপুনি কিমান ঘৃণনীয় কাম কৰি আছে, কিমান ডাঙৰ গুনাহৰ কাম কৰি আছে। আপুনি যিজন ভাইক লৈ আপুনি হয়তো ধেমালি ঠাট্টা কৰি আছে, সি হয়তো নিজৰ সন্মান ৰক্ষাৰ স্বাৰ্থত আপোনাৰ লগত হাঁহি আছে, কিন্তু তেওঁৰ মনত যি গভীৰ ব্যাঘাতৰ সৃষ্টি হৈছে সেই ব্যাঘাতক আপুনি নোহোৱা কৰিব পাৰিবনে? আপুনি ভাবিছে সামান্য ধেমালি ঠাট্টা কৰোঁতে কি কষ্ট পাব, কিন্তু হে ভাই, আপুনি ভুল ধাৰণাত আছে। আপুনি এবাৰ চিন্তা কৰি চাওকচোন, সেই একে মানুহৰ আগত যদি আপোনাক তেনেকুৱা কোৱা যায়, তেনেকুৱা কৰা যায়, আপোনাক লৈ হাঁহি ঠাট্টা কৰা যায়, আপুনি জানো সহ্য কৰিব পাৰিব? প্ৰিয় ভাই, ঠাট্টা ধেমালি কৰি কাৰোবাক কষ্ট দিয়া বহুত ডাঙৰ গুনাহ। আল্লাহে আমাক এনেকুৱা বেয়া অভ্যাসৰ পৰা হিফাজত কৰক। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও বেলেগক কষ্ট দি কথা কোৱা নাছিল। সুনানে তিৰমিজিত আহিছে, হাদিছ নম্বৰ 1995। আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকৰ ভাইৰ লগত অহেতুক বিতৰ্ক নকৰিবা, তেওঁক ঠাট্টা বিদ্ৰূপ নকৰিবা, আৰু তেওঁৰ লগত কোনো ধৰণৰ ৱাদা কৰি থাকিলে সেইটো ভাঙি নেপেলাবা। সেই প্ৰিয় ভাই, ধেমালি ঠাট্টাই কেতিয়াও একো ভাল কঢ়িয়াই নাআনে। বহুতো সময়ত দেখা যায় ঠাট্টা ধেমালিয়ে পৰস্পৰৰ সম্পৰ্ক নষ্ট হোৱাৰ কাৰণ হৈ পৰে। পাৰস্পৰিক শ্ৰদ্ধাবোধ আৰু ভালপোৱা কমি যায়। সেয়েহে এজন আদৰ্শ মুমিন সকলো সময়তে অতিৰিক্ত ধেমালি ঠাট্টাৰ পৰা আঁতৰত থাকে। আপোনাৰ ভাই বন্ধুৰ যদি কিবা ভাল গুণ আছে, তেওঁৰ প্ৰশংসা কৰক। তেওঁৰ দোষ ত্ৰুটি থাকিলে বেলেগৰ আগত ঠাট্টা ধেমালি নকৰি অকলশৰীয়াভাৱে তেওঁক লৈ গৈ তেওঁৰ দোষ ত্ৰুটিৰ সমাধান উলিয়াই দিয়ক, ভুল ত্ৰুটিবিলাক দেখুৱাই দিয়ক। আল্লাহে আপোনাক মানুহৰ মাজত সন্মানিত কৰিব। আৰু যদি আপুনি আপোনাৰ মুছলিম ভাই বন্ধুসকলৰ দোষ ত্ৰুটিবিলাক মানুহৰ আগত প্ৰকাশ কৰি দিয়ে, আল্লাহেও আপোনাৰ দোষ ত্ৰুটি প্ৰকাশ কৰিব, আপোনাক লাঞ্ছিত কৰিব। সুনানি ইবনে মাজাত আহিছে, হাদিছ সংখ্যা 2546। ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে যদি তোমালোকৰ মুছলিম ভাইৰ দোষ ত্ৰুটিবিলাক গোপন কৰি ৰাখা, আল্লাহেও কিয়ামতৰ দিন তোমালোকৰ দোষ ত্ৰুটিবিলাক গোপন কৰি ৰাখিব। আৰু তোমালোকে যদি তোমাৰ ভাইৰ দোষ ত্ৰুটিবিলাক প্ৰকাশ কৰা, আল্লাহে তোমাৰ দোষ ত্ৰুটি গুনাহ প্ৰকাশ কৰি দিব। এনকি নিজৰ ঘৰখনতো তোমাক লাঞ্ছিত কৰিব। প্ৰিয় ভাই, আমি যদি এটা পৰিচ্ছন্ন আৰু সন্মানজনক জীৱন বিচাৰোঁ, তেনেহ'লে আমাক মুছলিম ভাইবিলাকৰ লগত এটা ভালপোৱাৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। পৰস্পৰক কল্যাণকামী হ'ব লাগিব। সকলোৰে ইজ্জত তথা সন্মানৰ ফালে ধ্যান ৰাখি আমাক জীৱন যাপন কৰিব লাগিব। আল্লাহে আমাক সকলোকে সঠিক আমল কৰাৰ তৌফিক দান দিয়ক। আমিন ইয়া ৰাব্বুল আলামিন।